সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল। আমি ইতিমধ্যে ৰাৱণক বিভীষণৰ সজোপদেশ নামৰ পাঠটি পঢ়ি শেষ কৰিছিলোঁ। আশা ৰাখিছোঁ তোমালোকে নিশ্চয় পাঠটি ঘৰত এবাৰ হ'লেও পঢ়ি চাইছা আৰু বুজি পাইছা। তেতিয়াহ'লে আজি আমি চাম পাঠবোধ। ৰাৱণক বিভীষণৰ সজোপদেশ কাব্যাংশ মাধৱ কন্দলীৰ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ অন্তৰ্গত। লংকাধিপতি ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পিছত সীতাক বিচাৰি ফুৰা ৰামৰ লংকা অভিযানৰ কথা শুনি ৰাৱণৰ মাতৃ নৈকেশী চিন্তিত হৈ পৰিছিল। তেওঁ উপলব্ধি কৰিছিল যে ৰামৰ লংকা অভিযানে ৰাৱণৰ বিপদ অনাটো অনিবাৰ্য। তেওঁ ৰাৱণৰ ভয়ংকৰ বিপদৰ কথা বিভীষণৰ আগত ব্যক্ত কৰে আৰু সীতাক ৰামৰ হাতত গতাই দি ৰাৱণক সুপথলৈ উভতাই আনিবলৈ ৰাম ভক্ত ধীৰ গম্ভীৰ বিভীষণক অনুৰোধ জনায়। মাতৃৰ অনুৰোধক্ৰমে বিভীষণে জ্যেষ্ঠ ভাতৃ ৰাৱণক শুদ্ধ পথলৈ আনিবলৈ সজোপদেশ প্ৰদান কৰিছে। এইখিনি হৈছে পাঠবোধ, আৰু পাঠবোধ তোমালোকে সদায় ভালদৰে পঢ়িবা, কাৰণ পাঠবোধত বিভিন্ন প্ৰশ্নৰ উত্তৰ সোমাই থাকে। তাৰপিছতে চোৱা উপৰঞ্চি তথ্য। উপৰঞ্চি তথ্যত প্ৰাক শংকৰী যুগৰ কবিসকলৰ নাম উল্লেখ কৰিছে। ইতিমধ্যে তোমালোকক মই এই কবিকেইজনৰ নাম দিয়ে দিছোঁ: মাধৱ কন্দলী, হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, হৰিবৰ বিপ্ৰ আৰু ৰুদ্ৰ কন্দলী। ৰাৱণক বিভীষণৰ সজোপদেশ শীৰ্ষক পাঠটিত পুৰণি আখৰ জোঁটনিৰ ঠাইত আধুনিক আখৰ জোঁটনি ব্যৱহাৰ কৰা হৈছে। এইখিনি হৈছে তোমালোকৰ উপৰঞ্চি তথ্য। এতিয়া আমি চাম আৰ্হি প্ৰশ্নবিলাক। প্ৰথমে দিছে মাধৱ কন্দলী কোন যুগৰ শ্ৰেষ্ঠ কবি? তাৰ উত্তৰ হ'ব মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি। সীতাক হৰণ কৰি নি ৰাৱণে ক'ত বন্দী কৰি ৰাখিছিল? আমি সকলোৱে জানো যে সীতাক হৰণ কৰি নি ৰাৱণে লংকাৰ অশোক বনত বন্দী কৰি ৰাখিছিল। তোমালোকে লংকাত বন্দী কৰি ৰাখিছিল বুলি লিখিলেও হ'ব, কিন্তু অকল অশোক বনত বন্দী কৰি ৰাখিছিল বুলি নিলিখিবা। তোমালোকে অশোক বনৰ কথা যদি লিখা তেতিয়াহ'লে লংকাৰ অশোক বন বুলি উল্লেখ কৰিবা। অপ্ৰমাদী শব্দৰ অৰ্থ ভ্ৰান্তিহীন, অৰ্থাৎ নিৰ্ভুল। ইন্দ্ৰজিৎ কোন আছিল? ইন্দ্ৰজিৎ আছিল ৰাৱণৰ পুত্ৰ। ৰাৱণৰ পত্নীৰ নাম কি আছিল? আচলতে আমি এই পাঠটোত ৰাৱণৰ পত্নীৰ নাম পোৱা নাই, কিন্তু ৰাৱণৰ আমি মাকৰ নাম পাইছোঁ। ৰাৱণৰ পত্নীৰ নাম আছিল মণ্ডোদৰী আৰু ৰাৱণৰ মাকৰ নাম আছিল নৈকেশী। খেলি মেলি নকৰিবা। এতিয়া তাৰ পিছৰ প্ৰশ্নটো চোৱা। ইয়াত দিছে নৈকেশী কোন? তেওঁ বিভীষণক কিয় ৰাৱণৰ ৰাজসভালৈ পঠাইছিল? তোমালোকে লিখিবা নৈকেশী হৈছে ৰাৱণৰ মাতৃ। তেওঁ বিভীষণক কিয় ৰাৱণৰ ৰাজসভালৈ পঠিয়াইছিল? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে পাঠবোধৰ পৰা লিখিবা। তোমালোকে লিখিবা যে লংকাধিপতি ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ পিছত সীতাক বিচাৰি ফুৰা ৰামৰ লংকা অভিযানৰ কথা শুনি ৰাৱণৰ মাতৃ নৈকেশী চিন্তিত হৈছিল। তেওঁ উপলব্ধি কৰিছিল যে ৰামৰ লংকা অভিযানে ৰাৱণৰ বিপদ অনাটো অনিবাৰ্য। তেওঁ ৰাৱণৰ ভয়ংকৰ বিপদৰ কথা বিভীষণৰ আগত ব্যক্ত কৰে আৰু সীতাক ৰামৰ হাতত গতাই দি ৰাৱণক সুপথলৈ উভতাই আনিবলৈ ৰাম ভক্ত ধীৰ গম্ভীৰ বিভীষণক ৰাৱণৰ ৰাজসভালৈ পঠাইছিল। তাৰমানে এক কথাত ক'বলৈ গ'লে সজোপদেশ দি ৰাৱণক শুদ্ধ পথলৈ উভতাই আনিবৰ কাৰণে ৰাৱণৰ মাতৃ নৈকেশীয়ে বিভীষণক ৰাৱণৰ ৰাজসভালৈ পঠাইছিল, সজোপদেশ দিবৰ কাৰণে। বুজি পাইছা? গতিকে ইয়াত যিখিনি কথা আছে তোমালোকে হুবহু লিখিবা। হনুমানে কিদৰে লংকানগৰীত জুই লগাইছিল? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেও পাৰিবা।
হনুমানে কিদৰে লংকা নগৰীত জুই লগাইছিল? তোমালোকে লিখিবা যে হনুমানে যেতিয়া লংকালৈ সীতাৰ সন্ধানত আহি উপদ্ৰৱ সৃষ্টি কৰিছিল তেতিয়া হনুমানক কি কৰা হৈছিল? বন্দী কৰা হৈছিল। আৰু সেই বন্দীৰ অৱস্থাত থাকোঁতে হনুমানক কি কৰা হৈছিল? শাস্তিস্বৰূপে নেজত জুই লগাই দিয়া হৈছিল। আৰু হনুমানৰ নেজত লগোৱা সেই জুয়ে স্বৰ্ণপুৰী লংকা জ্বলাই ছাৰখাৰ কৰিছিল। তাৰমানে মূল পইণ্ট সেইটোৱেই যে হনুমানে আচলতে তেওঁৰ নেজত লগোৱা জুয়ে লংকাখন জ্বলাই ছাৰখাৰ কৰিছিল। মূল পইণ্ট সেইটো সোমাব লাগিব। শংকৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল? এইটো আমি আগতেও পাইছোঁ। শংকৰদেৱে উত্তৰাকাণ্ড ৰামায়ণ আৰু মাধৱদেৱে আদিকাণ্ড ৰামায়ণ ৰচনা কৰিছিল। এইখিনিতে তোমালোকক মই এটা কথা ক'ব বিচাৰিম যে শংকৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল তাৰ উত্তৰ লিখোঁতে তোমালোকে যদি লিখা যে শংকৰদেৱ আৰু মাধৱদেৱে ক্ৰমে ৰামায়ণৰ আদিকাণ্ড আৰু উত্তৰাকাণ্ড ৰচনা কৰিছিল, সেই বুলি যদি লিখা জানিছাই যে সেইটো ভুল উত্তৰ হ'ব। কাৰণ শংকৰদেৱে আদিকাণ্ড ৰচনা কৰা নাই, শংকৰদেৱে উত্তৰাকাণ্ড ৰামায়ণ ৰচনা কৰিছে আৰু মাধৱদেৱে আদিকাণ্ড ৰামায়ণ ৰচনা কৰিছে। গতিকে প্ৰশ্নোত্তৰবিলাক লিখোঁতে তোমালোক অলপ সাৱধান হ'বা। আৰু এইখিনিতে এটা কথা কওঁ যে 1 মাৰ্কৰ যেতিয়া প্ৰশ্নৰ উত্তৰবিলাক কৰিবা তেতিয়া তোমালোক বানানৰ প্ৰতি সচেতন হ'বা। কাৰণ যদি বানানটো ভুলকৈ লিখা তেতিয়াহ'লে তাত কোনো ধৰণৰ নম্বৰ দিয়া নহয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা। উত্তম, মধ্যম আৰু অধম কোন মন্ত্ৰক কোৱা হয়? ৰাজকাৰ্য পৰিচালনা কৰোঁতে কোনবিধ মন্ত্ৰ ব্যৱহাৰ কৰা হয়? তোমালোকে লিখিবা এজন মন্ত্ৰীয়ে যেতিয়া কোনো এটা বিষয়ত অকলে সিদ্ধান্ত গ্ৰহণ কৰে তেনেকুৱা ধৰণৰ সিদ্ধান্তক শাস্ত্ৰই সদায় উত্তম মন্ত্ৰণা বুলি কৈছে। মধ্যম, একাধিক মন্ত্ৰীৰ লগ লাগি কোনো এটা বিষয়ত একমত প্ৰকাশ কৰি যেতিয়া কোনো সিদ্ধান্ত গ্ৰহণ কৰে তেনেকুৱা ধৰণৰ সিদ্ধান্তক শাস্ত্ৰই সদায় মধ্যম মন্ত্ৰণা বুলি কৈছে। পুৰুষে যেতিয়া নিজৰ শক্তি সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ নকৰি ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত গ্ৰহণ কৰে তেনেকুৱা ধৰণৰ সিদ্ধান্তক শাস্ত্ৰই সদায় অধম বুলি কৈছে। তোমালোকক উত্তম, মধ্যম, অধম মন্ত্ৰণা সম্পৰ্কত মই পাঠটো বুজাওঁতে কৈ গৈছোঁ। গতিকে তোমালোকে পাঠটো আকৌ এবাৰ শুনিবা। আৰু ৰাজকাৰ্য পৰিচালনা কৰোঁতে স্বাভাৱিক কথা উত্তম মন্ত্ৰণা ব্যৱহাৰ কৰা হয়। তাৰপিছতে তোমালোকৰ দীঘল প্ৰশ্ন দিছে। বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সজ উপদেশ দিছিল? বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সজ উপদেশ দিছিল সেই প্ৰশ্নটোৰ উত্তৰেই আচলতে চাবলৈ গ'লে আমাৰ এই গোটেই পাঠটোত নিহিত হৈ আছে। তোমালোকে মই জাষ্ট তোমালোকক পইণ্টবিলাকহে ক'ম, তোমালোকে সজাই পৰাই লিখিবৰ কাৰণে যত্ন কৰিবা। প্ৰথমতেই তোমালোকে ইয়াত লিখিবা বিভীষণেনো ৰাৱণক কিয় সজ উপদেশ দিবলৈ গৈছিল? ৰাৱণে কি কৰিছিল? ৰামচন্দ্ৰৰ পত্নী সীতা দেৱীক হৰণ কৰি লংকালৈ লৈ গৈছিল। ৰাৱণৰ মাতৃ নৈকেশীয়ে এই কাৰ্যটো ভাল পোৱা নাছিল। গতিকে বিভীষণক ৰাৱণৰ কাষলৈ যাবলৈ মাতৃ নৈকেশীয়ে অনুৰোধ জনাইছে যাতে বিভীষণে ৰাৱণক কিছুমান সজ উপদেশ প্ৰদান কৰে আৰু সেই সজ উপদেশখিনি শুনাৰ পাছত ৰাৱণে ৰামচন্দ্ৰৰ পত্নী সীতা দেৱীক ৰামৰ হাতত অৰ্পণ কৰে। বুজি পাইছা? সেই আৰম্ভণিটো তেনেকৈ কৰিবা। তোমালোকৰ নিজৰ ভাৱ ভাষাৰে লিখিবা। তাৰপিছতে কেনেকুৱা ধৰণৰনো তেওঁ সজ উপদেশ দিছে? প্ৰথমতে আমি দেখিবলৈ পাইছোঁ বিভীষণে কি কৰিছে? হনুমানে কিদৰে সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰিলে, লংকাৰ চতুৰ্দিশ পৰিভ্ৰমণ কৰিছে, লংকাত প্ৰতিটো ঘৰলৈ গৈছে, সীতা দেৱীকো দৰ্শন কৰিছে, ৰাৱণৰ সেনাবিলাকক বধ কৰিছে, বাগিচা ভাঙি ধ্বংস কৰিছে। এই গোটেই কাৰ্যখিনি কি কৰিছে? তেওঁ ৰাৱণৰ আগত প্ৰকাশ কৰিছে। তাৰ জৰিয়তে বিভীষণে আচলতে ৰাৱণক এই কথাটোৰ ইংগিত দিবলৈ যত্ন কৰিছে বা বুজাবলৈ যত্ন কৰিছে যে
হনুমান হৈছে এটা সামান্য বান্দৰ আৰু সেই হনুমান হৈছে ৰামচন্দ্ৰৰ ভক্ত। গতিকে ৰামচন্দ্ৰৰ ভক্ত হনুমানৰ যদি ইমানখিনি শক্তি সামৰ্থ্য থাকিব পাৰে, তেতিয়াহ'লে সেই হনুমানৰ গুৰু ৰামচন্দ্ৰ কিমান শক্তিৰ গৰাকী হ'ব পাৰে, সেই কথাটো আচলতে তেওঁ নিজে অনুধাৱন কৰাটো প্ৰয়োজন আছে। তাৰ মানে তেওঁ পৰোক্ষভাৱে আচলতে ৰামচন্দ্ৰৰ শক্তি সামৰ্থ্যৰ ইংগিত দিছে, যদিও বা তেওঁ হনুমানৰ কাৰ্যৰ বৰ্ণনা কৰিছে। অৰ্থাৎ হনুমানৰ কাৰ্যখিনি বৰ্ণনা কৰাৰ জৰিয়তে পৰোক্ষভাৱে বিভীষণে ৰাৱণক ৰামচন্দ্ৰৰ শক্তিৰ ইংগিত দাঙি ধৰিছে। তাৰপিছতে আমি দেখিবলৈ পাইছোঁ তেওঁ এইটো কথাও কৈছে যে ইন্দ্ৰজিত আৰু হনুমানৰ মাজত যুদ্ধ হৈছে। ইন্দ্ৰজিতে হনুমানক ন্যায় যুদ্ধত পৰাজয় কৰিব পৰা নাই। গতিকে ইন্দ্ৰজিতে হনুমানক অন্যায়ভাৱে নাক পাখেৰে বান্ধি পেলাইছে আৰু সেই কথাটো বিভীষণৰ দৃষ্টিত আচলতে উচিত হোৱা নাই। সেই কথাও বিভীষণে ৰাৱণক কৈছে। তেওঁ ৰাৱণক আৰু এটা কথা কৈছে, সেইটো কি? তেওঁ কৈছে যে আমাৰ শাস্ত্ৰত উত্তম, মধ্যম, অধম নামৰ 3বিধ মন্ত্ৰণা আছে। গতিকে ৰাৱণে কি কৰিব লাগে? সেই উত্তম, মধ্যম, অধম 3বিধ মন্ত্ৰণাৰ আধাৰত সময়ে যিটো মন্ত্ৰণাৰ দাবী কৰিছে বা যিটো কাৰ্যৰ দাবী কৰিছে, সেই মন্ত্ৰণাটো আচলতে তেওঁ কি কৰিব লাগে? মানিব লাগে। তেওঁ এটা কথাই ক'বৰ কাৰণে যত্ন কৰিছে যে তেওঁ যাতে, অৰ্থাৎ ৰাৱণে যাতে ৰামচন্দ্ৰৰ পত্নী সীতা দেৱী কি কৰে? ৰামৰ হাতত অৰ্পণ কৰে। তেওঁ এই কথাটো, কাৰণ তেওঁ এইটো কৈছে যে ৰামচন্দ্ৰৰ কথা সমগ্ৰ জগতে জানে আৰু কেনেবাকৈ ৰামচন্দ্ৰ যদি সাগৰ পাৰ হৈ লংকাত উপস্থিত হ'বলৈ হয়, তেতিয়াহ'লে লংকাখনটো ধ্বংস হ'বই, তাৰ লগে লগে ৰাৱণৰ জীৱনলৈ কিন্তু মৃত্যুৰ অমানিশা নামি আহিব। বিভীষণ দূৰদৃষ্টিসম্পন্ন ব্যক্তি আছিল। গতিকে বিভীষণে এইটো কৈছে যে ৰামচন্দ্ৰই কিন্তু কি কৰিব? বান্দৰৰ ৰজা সুগ্ৰীৱৰ লগত মিত্ৰতা স্থাপন কৰি লংকা নগৰীত উপস্থিত হ'ব আৰু ৰামচন্দ্ৰক সেই লংকা ধ্বংস কৰা কাৰ্যৰ পৰা কোনেও বাৰণ কৰিব নোৱাৰিব। বুজি পাইছা? এই কথাখিনিয়ে হৈছে বিভীষণে ৰাৱণক দিয়া সজ উপদেশ। তোমালোকে সুন্দৰকৈ সজাই পৰাই লিখিবা। তাৰমানে বিভীষণে ৰাৱণক কি কি কথা কৈছে, সেইখিনিয়ে হৈছে সজ উপদেশ। তোমালোকে লিখিব পাৰিবাই, চেষ্টা কৰিবা। সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে কাৰ সহায় লৈছিল আৰু কেনেকৈ সাগৰ পাৰ হৈ সীতাক উদ্ধাৰ কৰিছিল? আচলতে সীতাক উদ্ধাৰ কৰিবৰ কাৰণে ৰামে বান্দৰৰ ৰজা সুগ্ৰীৱৰ সহায় লৈছিল, হয়নে নহয়? তাৰ আগতে হনুমানক দূত হিচাপে বাৰু লংকালৈ পঠাইছিল। তাৰপিছত আৰু কেনেকৈ সাগৰ পাৰ হৈ? হনুমানৰ নিচিনাকৈ, হনুমানে যেনেকৈ একে জাপে সাগৰ পাৰ হৈ লংকাত উপস্থিত হৈছে, ঠিক একেদৰে ৰামচন্দ্ৰই বান্দৰ ৰজা সুগ্ৰীৱৰ লগত মিত্ৰতা স্থাপন কৰিছে আৰু মিত্ৰতা স্থাপন কৰাৰ পাছত তেওঁলোকে সদল বলে সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰিছে আৰু ৰাৱণৰ লগত যুদ্ধ হৈছে আৰু সেই যুদ্ধত কোন পৰাজয় হৈছে? ৰাৱণ পৰাজয় হৈছে। তাৰপিছতে সীতা দেৱীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সেই কথাখিনি অলপ বিৱৰি লিখিবা। ইয়াত বহুত বেছি বৰ্ণনা নাই, মাত্ৰ তোমালোকে মন কৰিবা যাতে মূল কথাখিনি প্ৰশ্নোত্তৰত সোমাই যায়। তাৰ পিছৰ প্ৰশ্নটো দিছে বিভীষণৰ চাৰিত্ৰিক বিশ্লেষণ কৰিবলৈ দিছে আৰু আমি দেখিবলৈ পাইছোঁ গোটেই কবিতাটোত আচলতে বিভীষণৰ কথাও আছে। বিভীষণৰ চৰিত্ৰৰ খুব সুন্দৰ বিশ্লেষণ ইয়াত দিছে। তোমালোকক মই বাৰু এই প্ৰশ্নটোৰ উত্তৰ দি দিম। তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন। ইয়াত দিছে মাধৱ কন্দলীৰ কাব্যিক প্ৰতিভা কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। মাধৱ কন্দলীৰ কাব্যিক প্ৰতিভা কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। সুন্দৰকৈ আৰম্ভণি কৰিবৰ কাৰণে যত্ন কৰিবা। তোমালোকক মই কৈছোঁৱেই যে মই জাষ্ট পইণ্টছবিলাক তোমালোকক কৈছোঁ, তোমালোকে লিখিবা। ইয়াত তোমালোকে লিখিবা যে মাধৱ কন্দলী প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি। ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ পাঠটি ক'ৰ পৰা লোৱা হৈছে? মাধৱ কন্দলী বিৰচিত ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লোৱা হৈছে। চাবলৈ গ'লে আচলতে সুন্দৰাকাণ্ড ৰামায়ণৰ পৰা এই পাঠটি লোৱা হৈছে। সুন্দৰাকাণ্ডৰ
এই পাঠটোৰ আগতো কিছুমান বৰ্ণনা আছে, পিছতো কিছুমান বৰ্ণনা আছে। যদি কোনোবাই সুন্দৰকাণ্ড ৰামায়ণ পঢ়িছা তেতিয়াহ'লে নিশ্চয় গম পাবা। যি কি নহওক, মাধৱ কন্দলীৰ যি কবি প্ৰতিভা বা কাব্যিক প্ৰতিভা, সেই কবি প্ৰতিভা বা কাব্যিক প্ৰতিভা কবিতাটোৰ মাজেৰে আমি খুব সুন্দৰভাৱে প্ৰকাশ পোৱা দেখিবলৈ পাইছোঁ। কেনেকৈ? প্ৰথমে আমি দেখিবলৈ পাইছোঁ কবিতাটোত ছন্দমিল বা অন্ত্যমিল। নিশ্চয় বুজি পোৱা ছন্দমিল মানে, যেনে ধৰা প্ৰথমতে আমাক বৰ্ণনা দিছে, ৰাৱণ বহিয়া আছে পাত্ৰ সমন্বিতে, বিষ্ণুত ভকত গয়া মিলিল তহিতে। এতিয়া চোৱা, সমন্বিতে তহিতে এইবিলাকৰ ছন্দমিল আছে। গতিকে আমি এই পাঠটোত ছন্দমিল দেখিবলৈ পাইছোঁ। পঢ়ি যাওঁতে খুব ভাল লাগে। তাৰপিছতে আমি দেখিবলৈ পাইছোঁ কবি মাধৱ কন্দলীয়ে ৰাৱণৰ ৰাজসভাৰ বৰ্ণনা খুব সুন্দৰভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে। কবিতাটোৰ আৰম্ভণিতে তেওঁ কিহৰ বৰ্ণনা কৰিছে? ৰাৱণৰ ৰাজসভাৰ বৰ্ণনা কৰিছে। ৰাৱণৰ ৰাজসভাৰ বৰ্ণনা কৰোঁতে ৰাৱণৰ লগত তেওঁ মন্ত্ৰীবৰ্গ বহি থকা বৰ্ণনাটো খুব সুন্দৰভাৱে তেওঁ দাঙি ধৰিবলৈ সক্ষম হৈছে। তাৰমানে এই চাবলৈ গ'লে তেওঁ যিখিনি বৰ্ণনা দাঙি ধৰিছে, সেই বৰ্ণনাখিনি ছবি এখনৰ দৰে স্পষ্টভাৱে আমাৰ চকুৰ আগত আচলতে ভাহি উঠিছে। বুজি পাইছা? সেই কথাটো লিখিবা। তাৰমানে তেখেতে ৰাৱণৰ ৰাজসভাৰ বৰ্ণনা খুব সুন্দৰভাৱে দাঙি ধৰিছে। তেওঁৰ মন্ত্ৰীবৰ্গৰ সৈতে বহি আছে, তেনেকুৱা মুহূৰ্ততে বিষ্ণু ভক্ত বিভীষণ গৈ তাত কি কৰিছে? উপস্থিত হৈছে। বিভীষণে ৰাৱণক কিছুমান সজ উপদেশ দিছে। এই গোটেই কথাখিনি যেতিয়া বৰ্ণনা কৰিছে, তেতিয়া আমাৰ এনেকুৱা লাগিছে যেন আমি এখন ছবিহে চাই আছোঁ। বুজি পাইছা? তাৰপিছতে আমি দেখিবলৈ পাইছোঁ কবি মাধৱ কন্দলীয়ে যুদ্ধৰ বৰ্ণনাও সুন্দৰকৈ দিছে। যদিওবা ইয়াত যুদ্ধৰ বিশেষ বৰ্ণনা নাই, তথাপিতো হনুমান আৰু ইন্দ্ৰজিতৰ মাজত যিখন যুদ্ধ হৈছে বুলি কৈছে, সেই বৰ্ণনাকণো কিন্তু তেখেতে খুব সুন্দৰভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে। ইন্দ্ৰজিত আৰু হনুমানে প্ৰথম অৱস্থাত ন্যায় যুদ্ধ লিপ্ত হৈছে। ইন্দ্ৰজিতে হনুমানক পৰাজয় কৰিব নোৱাৰি হনুমানক কি কৰিছে? নাগ পাশেৰে বান্ধি পেলাইছে। এই বৰ্ণনাটো তেওঁ সুন্দৰভাৱে দাঙি ধৰিছে। আনকি হনুমানে লংকাত যিখিনি কাৰ্য কৰিছে, সেই কাৰ্যখিনিও তেওঁ সঠিকভাৱে দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছে। তোমালোকে এটা কথা সদায় মন কৰিবাচোন, যেতিয়া কিবা এটা পাঠ আমি পঢ়ি যাওঁতে ছবি এখনৰ দৰে আমাৰ চকুৰ সন্মুখত ভাহি উঠে, তেতিয়া জানিবা যে সেই পাঠটোত যিখিনি বৰ্ণনা দিয়া হৈছে, সেই বৰ্ণনাখিনি আচলতে সঠিক বৰ্ণনা। ইয়াতো সেই একে বৰ্ণনাই আমি দেখিবলৈ পাইছোঁ। তাৰপিছতে আমি দেখিবলৈ পাইছোঁ ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ কবিতাটিৰ জৰিয়তে কবি মাধৱ কন্দলীৰ কাব্যিক দক্ষতাটো বিশেষভাৱে পৰিস্ফুট হৈ উঠিছে তেখেতে কবিতাটোত বৰ্ণনা কৰা চৰিত্ৰসমূহৰ বিশ্লেষণৰ জৰিয়তে। তাৰমানে চৰিত্ৰবিলাকৰ বৰ্ণনা তেখেতে খুব সুন্দৰভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে। এতিয়া চোৱা, তেওঁ ৰাৱণৰ চৰিত্ৰৰ বিৱৰণ তেওঁ সুন্দৰভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে। ৰাৱণৰ ৰাজসভাৰটো বৰ্ণনা দিছে, সেইটো বেলেগ কথা। ৰাৱণৰ সাহিত্যিক বিশ্লেষণ দাঙি ধৰিছে। ৰাৱণৰ বীৰত্ব, ৰাৱণৰ অহংকাৰ, ৰাৱণৰ দাম্ভিকতা, এইবিলাক খুব সুন্দৰভাৱে তেওঁ দাঙি ধৰিছে। তাৰপিছতে আমি দেখিবলৈ পাইছোঁ বিভীষণৰ সাহিত্যিক বিশ্লেষণো তেওঁ সুন্দৰভাৱে দাঙি ধৰিছে। বিভীষণ যে বিষ্ণু ভক্ত আছিল, বিভীষণ দূৰদৃষ্টি সম্পন্ন ব্যক্তি আছিল, এই গোটেই কথাখিনি তেওঁ এই বৰ্ণনাৰ জৰিয়তে দাঙি ধৰিছে। তাৰপিছতে ইন্দ্ৰজিতৰ বৰ্ণনাও সুন্দৰভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু হনুমানৰ সাহিত্যিক বিশ্লেষণো তেওঁ সুন্দৰকৈ দাঙি ধৰিছে। হনুমানে কেনেকৈ লংকাত বিভিন্ন ধৰণৰ কাৰ্য কৰিছে, হনুমানে সীতাক উদ্ধাৰৰ বাবে কি মানে সেই যিখিনি পদক্ষেপ লৈছে, সেইখিনি খুব সুন্দৰভাৱে তেওঁ পদক্ষেপ মানে কি কাৰ্যখিনিৰ কথা কৈছোঁ, সেই কাৰ্যখিনি খুব সুন্দৰভাৱে দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছে। হনুমানে তেওঁৰ নেজত লগোৱা জুয়ে কি কৰিছে? গোটেই স্বৰ্ণপুৰী লংকা জ্বলাই ছাৰখাৰ কৰি দিছে। গতিকে আমি দেখিবলৈ পাইছোঁ যে কবি মাধৱ কন্দলীয়ে আচলতে কবিতাটোত যিকেইটা চৰিত্ৰ আছে, সেই চৰিত্ৰৰ বৰ্ণনা সুন্দৰভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু সেই চৰিত্ৰবিলাকৰ সাহিত্যিক বিশ্লেষণৰ জৰিয়তে তেখেতৰ কাব্যিক প্ৰতিভাও খুব সুন্দৰভাৱে পৰিস্ফুট হৈছে। তোমালোকে সজাই পৰাই কথাখিনি লিখিবৰ কাৰণে যত্ন কৰিবা।
আৰু সদায় এটা পাঠ কেৱল এবাৰেই নুশুনিবা, পাঠটো তোমালোকে 2বাৰ 3বাৰ শুনিবা। এইটো তোমালোকৰ কাৰণে এতিয়া এটা সুবিধাজনকহে হৈছে তোমালোকৰ পাঠবিলাক, নহয় জানো? তাৰ পিছতে এইকেইটা আছিল 5 নম্বৰ প্ৰশ্নটো চোৱা। বিভীষণৰ উপদেশ শুনাৰ পিছত ৰাজসভাত থকা পাত্ৰ মন্ত্ৰীসকলে ৰাৱণক কেনেধৰণৰ উপদেশ দিছিল? মনত ৰাখিবা, এইটো বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু পৰীক্ষাত প্ৰায়ে আহি থাকে যে বিভীষণৰ উপদেশ শুনাৰ পিছত ৰাজসভাত থকা পাত্ৰ মন্ত্ৰীসকলে ৰাৱণক কেনেধৰণৰ উপদেশ দিছিল। এতিয়া তোমালোকে নিজেই মন কৰা, বিভীষণ ৰাৱণৰ ভায়েক। বিভীষণে ৰাৱণক সজ উপদেশ প্ৰদান কৰিছে যাতে ৰাৱণে ৰামচন্দ্ৰৰ পত্নী সীতা দেৱীক ৰামৰ হাতত অৰ্পণ কৰে, হয়নে? সেইটো হৈছে মুঠতে বিভীষণে ৰাৱণক যিমানখিনি উপদেশ দিছে সেই উপদেশখিনি হৈছে সজ উপদেশ। আনহাতে তাৰ বিপৰীতে মন্ত্ৰীসকলে বা মন্ত্ৰীবৰ্গই ৰাৱণক যিখিনি উপদেশ দিছে সেই উপদেশখিনিয়ে হৈছে অসজ উপদেশ। কেনেকুৱা ধৰণৰ উপদেশ দিছে? তেওঁলোকে প্ৰথমতে ৰাৱণক কৈছে, নীতিটো মন্ত্ৰীসকলে শুনি আছিলে। মন্ত্ৰীসকলে শুনি থকাৰ পিছত প্ৰথমতে ৰাৱণক কৈছে যে বিভীষণে যিখিনি কথা কৈছে, বিভীষণে বৰ্ণনা দিছিলে কিছুমান, আপুনি এই গোটেই কথাবিলাকক এটা দুঃস্বপ্ন বা বেয়া সপোন বুলি ভাবি পাহৰি যাওক। তেওঁলোকে কৈছে হনুমানে অসাৱধান বশতহে লংকাখন জ্বলাই শেষ কৰি থৈ গ'ল। হনুমানে অসাৱধান বশতঃ লংকাখন জ্বলাই শেষ কৰিলে। তেওঁলোকে গম পোৱা হ'লে হনুমানে এই কাৰ্যটো সংঘটিত কৰিব নোৱাৰিলেহেঁতেন। তেওঁলোক এতিয়া সচেতন হৈ আছে, সজাগ হৈ আছে। গতিকে ৰাৱণৰ দৰে এজন শক্তিশালী ৰজাই ৰামচন্দ্ৰৰ নিচিনা সাধাৰণ মনুষ্যক ভয় কৰাৰ কোনো যুক্তি নাই। এতিয়া তোমালোকে মন কৰাচোন, মন্ত্ৰীবৰ্গৰ দৃষ্টিত ৰামচন্দ্ৰ হৈছে এজন সাধাৰণ মনুষ্য, অথচ ৰাৱণে কিন্তু নিজ মুখে স্বীকাৰ কৰিছে যে ৰামচন্দ্ৰ কোনো সাধাৰণ মনুষ্য নহয়, ৰামচন্দ্ৰ হৈছে এজন অৱতাৰী পুৰুষ, তেওঁ হৈছে মধুসূদন মুৰাৰী। তাৰপিছতে আমি আৰু এটা দেখিবলৈ পাইছোঁ যে তেওঁলোকে কি কৰিছে, মন্ত্ৰীবৰ্গই ৰাৱণক কৈছে যে তেওঁলোকৰ লংকা নগৰী অস্ত্ৰ ভাণ্ডাৰ অস্ত্ৰ শস্ত্ৰৰে মজুত হৈ আছে। গতিকে কেনেবাকৈ যদি ৰামচন্দ্ৰই লংকাও আক্ৰমণ কৰে তেতিয়াহ'লে সেই লংকা আক্ৰমণ তেওঁলোকে প্ৰতিহত কৰিব পাৰিব। তাৰমানে এইখিনি হৈছে অসজ উপদেশ। গতিকে আমি দেখিবলৈ পাইছোঁ যে মন্ত্ৰীবৰ্গই ৰাৱণক যিখিনি কথা কৈছে সেইখিনি হৈছে অসজ উপদেশ, আৰু সেই অসজ উপদেশবিলাকৰ জৰিয়তে মন্ত্ৰীবৰ্গই আচলতে ৰাৱণক কি কৰিছে, বিপথেহে পৰিচালিত কৰিবলৈ যত্ন কৰিছে। বুজি পালা? এনেকৈ এই কথাখিনি সোমোৱাই তোমালোকে উত্তৰটো লিখিলেই হ'ব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আগতে মই কিছুমান কুৱেশ্যন দিছিলোঁ, সেই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকে কৰিব পাৰিছাই, মাত্ৰ তোমালোকে এটা প্ৰশ্নৰ উত্তৰ কিছুমানে কৰিব পৰা নাই। শুনি পাত্ৰ মেলে উঠি বোলে ৰাৱণত, দুঃস্বপ্নৰ কথা প্ৰভু গুচায়ো মনত। ইয়াত কি দুঃস্বপ্নৰ কথা কোৱা হৈছে বুজাই লিখা। এই প্ৰশ্নটোৰ উত্তৰত তোমালোকে লিখিবা যে হনুমানে নেজৰ জুইৰে স্বৰ্ণপুৰী লংকাখন জ্বলাই ছাৰখাৰ কৰা কাৰ্যটো, আৰু ৰাৱণে ৰামচন্দ্ৰৰ হাতত তেওঁৰ মৃত্যু হ'ব বুলি ভবা কথাটোকে ইয়াত কি কৰা হৈছে, দুঃস্বপ্ন বুলি কোৱা হৈছে। বুজি পালা? হনুমানে নেজৰ জুইয়ে লংকা নগৰী ছাৰখাৰ কৰা কাৰ্যটো আচলতে মন্ত্ৰীবৰ্গৰ দৃষ্টিত এটা বেয়া সপোন। ঠিক একেদৰে ৰামচন্দ্ৰৰ হাতত ৰাৱণে তেওঁৰ মৃত্যু হ'ব বুলি ভবা কাৰ্যটোক ইয়াত কি কৰা হৈছে, দুঃস্বপ্ন বুলি কোৱা হৈছে। এই দুটা পইণ্ট ইয়াত লিখিলেই হ'ব। আৰু এটা প্ৰশ্ন আছিল, নাগপাশ কি? নাগপাশ হৈছে পুৰণি কালত ৰণত শত্ৰুক বন্ধা সাপৰ নিচিনা জৰী। এইটো তোমালোকৰ কিতাপতে আছে। হনুমানক কোনে কি কাৰণে নাগপাশেৰে বন্দী কৰি থৈছিল? হনুমানক ইন্দ্ৰজিতে কি কাৰণে নাগপাশেৰে বন্দী কৰি থৈছিল? হনুমানক ইন্দ্ৰজিতে নাগপাশেৰে বন্দী কৰিছিল কাৰণ হনুমানক ইন্দ্ৰজিতে ন্যায় যুদ্ধত পৰাস্ত কৰিব পৰা নাছিল। সেয়ে নাগপাশেৰে হনুমানক ইন্দ্ৰজিতে বন্দী কৰি থৈছিল। নহ'লে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰশ্নৰ উত্তৰবিলাক লিখিবৰ কাৰণে যত্ন কৰিবা। আৰু আজি মই
ইমানখিনিতে ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ পাঠটি শেষ কৰিছোঁ। যদি এতিয়াও তোমালোকৰ কিবা বুজিবলৈ বাকী আছে তোমালোকে জনাবা। ধন্যবাদ।